সকলোৱে ভালে আছেনে? মোৰো বৰ্তমান ভালেই। আৰু মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। সৰু সুৰাকৈ মই কিবা এটা বনাম ভাবিছোঁ, মানে আৰ্ট কৰিম ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম ভাবিছোঁ। আৰু কেনেকুৱা হয় আপোনালোকে চাই নিশ্চয় জনাব। মই মাজে মাজে সৰুৰ পৰাই আঁকো, হ'লেও মই আজি ফাৰ্ষ্ট টাইম আপোনালোকক দেখুৱাম আৰু নিজেও ট্ৰাই কৰিম। আহক তেনে এতিয়া ষ্টাৰ্ট কৰোঁ। তুমি আঁকিছিলা এখনি ছবি প্ৰেমৰে, অযুত হেঁপাহেৰে মনৰ আকাশতে তুমি সাজিছিলা বুকুতে ঘৰ আশাৰে। বাৰিষাৰ বলিয়া বানে সেই প্ৰেমৰে ছবি হঠাতে কাঢ়ি লৈ ধুৱাই নিলে। মোৰ আজি আৰ্ট অঁকা কমপ্লিট হৈ গৈছে, কিন্তু কালিয়ে আঁকিব লাগিছিলে। কালি গধূলিৰ পৰা ষ্টাৰ্ট কৰাৰ কাৰণে আজি মই কমপ্লিট কৰিলোঁ। আৰু নাজানো কেনেকুৱা হৈছে, আপোনালোকে নিশ্চয় জনাব বহুত বছৰৰ পাছত। সেইকাৰণে আজি খুব ভাল লাগিছে আৰু আপোনালোকেও চাই নিশ্চয় জনাব। এয়া মোৰ হৈ গৈছে কমপ্লিট। কলিয়া মেঘৰ বুকু ফালি গাজনি মাৰিলে, তোমাৰ মোৰে আশাবোৰত বজ্ৰপাত মৰিলে, নিয়তিৰে নীতি নিয়ম। কিমান কি হৈছে গম নাপাওঁ, আৰু মই ক'তো একো চাই লোৱা নাছিলোঁ, বছ মই আঁকিছিলোঁ নিজক ভুলি। গতিকে মই ভাবি ভাবি এনেদৰে আঁকিছিলোঁ। আকৌ কেতিয়াবা মাজে সময়ে আহিম। আজিলৈ বাই।